হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? সকলোৱে ভালেই চাগে। আজি মই মোৰ বেলকনিৰ পৰাই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু চাওকচোন বাহিৰৰ পৰিৱেশ আৰু মই আজি ভাবিছোঁ মোৰ বিয়া হোৱা 2 মান্থ হৈছে, সেইকাৰণে মই ভাবিছোঁ ফাৰ্নিচাৰখিনি আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। চাওকচোন আপোনালোকে, এইটো হ'ল মোৰ চোফাৰটো, ৰাজা চোফাৰ। এইটো চাওক, এখন হৈছে চেণ্টাৰ টেবুলখন, লগতে এখন চেপ্ট্ৰি। এখন হ'ল মোৰ চেপ্ট্ৰিখন। এইটো চাওক মোৰ শ্ব'কেছ, শ্ব'কেছ দিয়া দৰা আছে, ধুনীয়াকৈ বস্তুবিলাক ধুনীয়াকৈ সজাই কৰি থৈ দিছোঁ। চাওক, এইটো মোৰ শ্ব'কেছ। এতিয়া আহিলোঁ বেডৰুমলৈ। এইখনে চাওক মোৰ মাষ্টাৰ বেড। এইখন এইটো হৈছে মোৰ ৱাৰ্ডৰোবটো। চাওক, এইটো মোৰ ৱাৰ্ডৰোব। এইটো মোৰ ৱাৰ্ডৰোবটো। এইখনে মোৰ ড্ৰেছিংখন। এইখন মোৰ ড্ৰেছিংখন। এডাল হৈছে মোৰ আলনাডাল। এডাল দুটা পাৰ্ট হয়, দুইফালে কাপোৰ থ'বলৈ সুবিধা। আমি তলত চেণ্ডেল থৈ দিছোঁ। এইফালে ড্ৰয়াৰ এটা আছে, এইটো বস্তু থ'বলৈ ভাল। এইফালে মোৰ আলনা। এইখন হৈছে মোৰ ডাইনিং টেবুলখন। এইখন চাওক, এখন ডাইনিং টেবুল। এখন মোৰ 6 ছিটাৰ হয়। এখন মোৰ ডাইনিং টেবুল। এইটোৱে হৈছে মোৰ ফ্ৰিজটো। এইটো মোৰ LG হয়, এইটো ফ্ৰিজটো। আৰু এইখনে হৈছে মোৰ ছিংগল বেডখন। এইখন মোৰ ছিংগল বেড। এইখন আৰু মোৰ এডালে হৈছে ৰেকডাল। মই তাতে VIP থৈ দিছোঁ, টাং থৈ দিছোঁ। এইডালে মোৰ হৈছে ৰেক। কেনেকুৱা পালে জনাব। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই, লাভ ইউ গাইজ, বাই বাই।